বিয়া শেষ হ'ল কারবারিয়া হইছু ভাল লাগছে মাথা ঘুরাইছে বমি আহিছে গাইস কেনেকা আছে আপোনালোকে আশা কৰো সবে ভালে আছে গাইস আজি ওলাই আহিলো কাৰণ ই আহিছে আমাৰ ঘৰত ৰুহি খাই কৰিবে গাইস ইয়াক লবলৈ আহিছিলো ই ঘৰৰ পৰা আধা বাট আহিছে আৰু মই ইয়াক আধা বাটৰ পৰা লৈ আহিছো আমি অলপ ইয়াত মন্দিৰৰ সন্মুখত ৰখিছো এটো মহাৰাণী মন্দিৰ হয় আমাৰ ইয়াতে গাইস একচুয়ালি মোৰ এজন বন্ধুৰ সিস্টাৰৰ বিয়া আছে কাৰণে ই ঘৰলৈ আহিছে আজিয়ে বিয়া এতিয়া চলি আছে বিয়া ৰাতিপুৱাৰ পৰাই মই যোৱাই নাই এতিয়া যাম বাৰু ইয়াক ল'বৰ কাৰণে আহিছিলোঁ আৰু গাইছ এইটো মন্দিৰটো বঙাইগাঁও ডিষ্ট্ৰিক্ট হয় এইটো মহাৰাণী মন্দিৰ চাব পাৰে এবাৰ পুৰণা মন্দিৰ হয় গাইছ আৰু গাইছ এতিয়া ঘৰলৈ যাম বাৰু এইটো চাওক একদম কি গৰম আজি গাইছ একদম অৱস্থা বেয়া হৈ গৈছে গৈ আছে ফটো উঠিব ইয়াত ইমান ৰ'দ দিছে গাইছ চাব পাৰে অ' মাই গড ভাই সাহাব এইটো এটা মন্দিৰ গাইছ আমি বিয়াত আহি দিছোঁ আৰু এতিয়া মানুহ হোৱা নাই ইমান এইটো আমাৰ টিংকু আছে আৰু মই আছোঁ ইয়াত বহি এতিয়া মানি বেগ এইটো গাইছ আমাৰ সস্তেৱালা আমাৰ ৱালেট গাইছ এতিয়া মনে মনে ভিডিঅ' কৰি আছোঁ আৰু এইফালে চাওক মানুহ বেছি নাই ৰাতিৰ চিন দেখুৱাই আছোঁ গাইছ এইটো আমাৰ টিংকু ভাই আজি কেমেৰামেন হৈ আহিছে কেনেকৈ লাগছে কেইখন ফটো মাৰিলি 70 মাত্ৰ হ'ব লাহে গাইছ ইয়াত খোৱা লোৱা কৰা হ'ব এইটো আৰু ইয়াত গাইছ এইটো খানা চানা বনাই আছে ইয়াত ৰান্ধনী ঘৰ বহুত ভাল এইটো আমাৰ কনক ভাই লগত দেখা পাব মাজে মাজে হয় হয় নমস্কাৰ দেখ নমস্কাৰ দেখ শ্ৰীমতী কনক মতি নহয় এই বোলে আৰু মই হাতাকে দিম কি বস্তু ইণ্টাৰভিউতে দে কেনেকা ইণ্টাৰভিউ নিদনে পাব অৱস্থা বেয়া মানে একদম অৱস্থা বেয়া ছাৰ কিবা এটা ভিডিঅ' কৰিবলৈ ভিডিঅ' ওলালো আগে এটা বেংক থিয় দি আছে আৰু কেনেকৈ অনুভৱ হ'ল বহুত ধুনীয়া চকুৰ একদম সৰু সৰু হৈ গৈছে না একদম খুন্তি লাগছে না একদম আৰু আপোনালোকৰ কেনেকৈ অনুভৱ হ'ল বেছি ভাল লাগিছে মাংসটো তাৰপিছত মাছটো তাৰপিছত কণী তাৰপিছত মুড়ি ঘণ্টাটো ভাল লাগিছে আৰু এইটো বৰশী মাৰি আছে অৱস্থা নাই ইয়াত গাইছ বিয়া শেষ হ'ল চাব পাৰে বিয়া শেষ এই আমাৰ মাদাৰ কিবা ক'ব মাদাৰ কিবা ক'ব বিয়া শেষ হ'ল কারবারিয়া হইছু ভাল লাগছে মাথা ঘুরাইছে বমি আহিছে লাইফ বিবেক খালো কয় বেক খালো আৰু এই আমাৰ ইয়াত মিঠা পানৰ ব্যৱস্থা কৰা হৈছে চবে আহি খাব পাৰে কফি খাইছোঁ মিঠা পান খাইছোঁ মাংস খাইছোঁ মাছ খাইছোঁ আৰু এইটো মই খাব পাৰে গাইজ একদম অৱস্থা বেয়া আজি একদম খুন্তি লাগি গৈছে তো আজিৰ কাৰণে বাই বাই তো গাইজ আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট কৰি সুধিব পাৰে গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু ভাল লাগিলে এটা লাইক কৰিব গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব
আৰু গাইজ অলপমান শ্বেয়াৰ কৰি ছাপোৰ্ট কৰি দিব অলপমান বাছ এইখিনি আজিৰ কাৰণে লগ পাম আৰু এটা নতুন ভিডিঅ'ত বাই বাই